নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজেই গম পাব যে আপোনাক হিংসা কৰা মানুহজন কোনজন। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, হিংসা কৰা মানুহকেইজন বা এই বিষাক্ত মানুহকেইজন অপৰিচিত কেতিয়াও নহয়। তেওঁ হয় আপোনাৰ কোনো প্ৰতিবেশী, আপোনাৰ বন্ধু বা কোনো সহকৰ্মী বা কোনো আত্মীয় স্বজনো হ'ব পাৰে। কেতিয়াও এজন অপৰিচিত ব্যক্তিয়ে যি আপোনাক চিনি নাপায়, তেওঁ আপোনাক নাজানে, কেতিয়াও তেনে মানুহে আপোনাক হিংসা নকৰে বা আপোনাক ক্ষতি কৰাটো নিবিচাৰে। গতিকে সাৱধান, এনে বিষাক্ত মানুহ আমাৰ ওচৰে পাজৰে থাকে। সেয়েহে জানোৱা হওক এনে মানুহক কেনেকৈ চিনি পাব পাৰি। ১ নম্বৰতে, আপোনাৰ ওচৰে পাজৰে এনে কিছুমান মানুহ থাকে যিয়ে আপোনাক দেখা দেখি কাম কৰে। ধৰক আপুনি এখন গাড়ী কিনিলে, দেখিব কিছুদিনৰ পাছত আপোনাকে দেখা দেখি তেওঁ এখন আপোনাতকৈ ভাল গাড়ী কিনিছে। আপুনি এটা মোবাইল ফোন কিনিলে, আকৌ আপোনাক দেখা দেখি তেওঁ আপোনাতকৈ দামী এটাহে মোবাইল কিনিলে। অৰ্থাৎ সকলো ক্ষেত্ৰতে আপোনাক সৰু দেখুৱাৰ ধান্দাত থাকে, প্ৰতি পদে পদে আপোনাক অপদস্থ কৰি থাকে। এনে ব্যক্তি, যি ব্যক্তিয়ে এনেদৰে দেখুৱাব বিচাৰে, তেন্তে বুজি ল'ব যে সেই ব্যক্তিয়ে আপোনাক হিংসা কৰে বা আপোনাক ভাল নাপায়। গতিকে এনে মানুহৰ পৰা আপুনি সাৱধানে থকাটো উচিত। ২ নম্বৰতে, সকলো মানুহে নিজৰ প্ৰশংসা শুনি ভাল পায়। প্ৰশংসা পোৱাকৈ কিবা কাম কৰিলে অৱশ্যেই সকলোৱে প্ৰশংসা পায়, কিন্তু কোনো কাৰণ নোহোৱাকৈ যদি কাৰোবাক প্ৰশংসা কৰা দেখে তেন্তে সাৱধান হ'ব। যি ব্যক্তিয়ে বিনা কাৰণত আপোনাক প্ৰশংসা কৰে, বুজিব যে কিবা স্বাৰ্থ আছে, আপোনাৰ পৰা কিবা পাব বিচাৰিছে বা আপোনাক অপমান কৰিব বিচাৰিছে। এইটো হ'ব পাৰে যে আপোনাৰ সাফল্যক ভাল দৃষ্টিৰে তেওঁ চোৱা নাই। মুখত মিঠা হাঁহি আছে কিন্তু মনত বিষ থাকিব পাৰে। ধ্যান ৰাখিব এনে মানুহৰ পৰা। ৩ নম্বৰতে, এক শ্ৰেণী মানুহ আছে যিয়ে আপোনাৰ সৈতে সকলো সময়তেই ভাল ব্যৱহাৰ কৰিব, কিন্তু তাৰ লগতে আপোনাক ভুলো ধৰিব। আপুনি যিয়ে কাম নকৰক কিয় আপোনাৰ ভুল উলিয়াবই। আপোনাৰ গুণানী কীৰ্তন নকৰি আপোনাৰ বদনামহে বেছি কৰিব। এনে ক্ষেত্ৰত আপোনাৰ এনে লাগিব যে কামটো নকৰাই ভাল আছিল। এনে ক্ষেত্ৰত আপুনি হতাশা, হীনমন্যতাত ভুগিব। অন্য কাম এটা কৰিবলৈও আপুনি ভয় কৰিব। গতিকে এনে মানুহৰ পৰা সাৱধানে থকাটো উচিত। হিংসাই মানুহক সকলো সময়তেই পিছুৱাই নিয়ে। গতিকে আপুনি প্ৰতিজ্ঞাবদ্ধ হওক যে আপুনি আগুৱাই যাব। যোনে যি নকওক কিয় আপুনি আপোনাৰ কাম